তিনিটা কণমানি গাহৰি। এসময়ৰ কথা, এজনী গাহৰি মাকে নিজৰ তিনিটা কণমানি সন্তানৰ সৈতে বাস কৰিছিল। মোৰ মৰমৰ বাচাহত, এতিয়া তোমালোক তিনিও ডাঙৰ হৈছা। নিজৰ ভাগ্য তোমালোকে নিজেই গঢ়িব লাগিব। তোমালোকে নিজৰ দায়িত্ব নিজেই ল'ব লাগিব। মাকে সিহঁতক অলপ পইচা দি ক'লে যে দূৰ দূৰণিলৈ যাত্ৰা কৰা আৰু নিজৰ নিজৰ ঘৰ সংসাৰ কৰা। আৰু সেই তিনিওটা গাহৰিয়ে নিজৰ মাকৰ ঘৰ এৰি দিলে আৰু একেলগে ওলাই গ'ল। ৰাস্তাত ৰাতি সিহঁতে এজোপা বৰগছৰ তলত জিৰণি ল'লে আৰু ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিব ধৰিলে। এতিয়া আমি সুবিধা পাইছোঁ নিজকে প্ৰমাণ কৰাৰ। আমি তিনিও নিজৰ নিজৰ পথ বাছি লওঁ আৰু নিজৰ নিজৰ ভাগ্য পৰীক্ষা কৰোঁ। এতিয়া আমি নিজৰ দক্ষতাৰে জীয়াব পাৰিম। তৃতীয়টো গাহৰি, যিটো সিহঁততকৈ বেছি বুদ্ধিয়ক আছিল, সি এনেকৈ বেলেগ বেলেগকৈ যোৱাৰ কথাটোত সুখী নাছিল। সি জানিছিল যে যিকোনোৱে তাৰ ভায়েকহঁতৰ সৰলতাৰ সুযোগ ল'ব পাৰে আৰু সিহঁত বিপদত পৰি যাব। দাদাহঁত, মই আপোনালোকৰ সৈতে সন্মত নহয়। আমাৰ একতাই আমাৰ শক্তি আৰু আমি আমাৰ এই শক্তি এৰিব নালাগে। তুমি সদায় উপদেশ দিয়াৰ চেষ্টা কৰা। আমি জানো যে আমি কি কৰিব লাগে আৰু কি নালাগে। এতিয়া আৰু আমি গাখীৰ খাই থকা কেঁচুৱা নহয় যে তোমাৰ উপদেশ শুনিম। ঠিক আছে, মই সন্মত, কিন্তু এটা বুদ্ধি আছে যাৰ দ্বাৰা আমাৰ সকলোৰে সহায় হ'ব। আমি বেলেগ বেলেগকৈ ঘৰ বনাম আৰু নিজৰ দক্ষতাৰে থাকিম। কোনেও ইজনে সিজনৰ কামত হস্তক্ষেপ নকৰিব। এইয়াহে কথা মোৰ ভাই। তেনেহ'লে সেইটোৱে সিদ্ধান্ত হওক। ৰ'বা, মই কথা শেষ কৰা নাই নহয়। আমি ইজনে সিজনৰ ঘৰ আশে পাশে বনোৱা উচিত, যাতে বিপদৰ সময়ত আমি ইজনে সিজনক সহায় কৰিব পাৰোঁ। ৱাহ, এই বুদ্ধিটো সুন্দৰ। ঠিক আছে, মই মানিছোঁ, কিন্তু মই নাভাবোঁ যে মোৰ তোমালোক দুয়োজনৰ প্ৰয়োজন হ'ব। পিছদিনাখন পুৱা সিহঁতে নিজৰ নিজৰ ঘৰ বনোৱাৰ বাবে ঠাই বাছি ল'লে আৰু বনাবৰ বাবে বস্তু আনিবলৈ ওলাই গ'ল। খেৰেদি ঘৰ বনোৱাটো বৰ লাভজনক হ'ব আৰু বনাবলৈকো বৰ সহজ হ'ব। মই এখন আৰামদায়ক বিচনা কিনিব পাৰিম বাকী ৰৈ যোৱা পইচাৰে। সেইবাবে সি এজন কৃষকৰ ওচৰলৈ গ'ল। শুনকচোন ককাইদেউ, মই এই খেৰখিনি কিনিব বিচাৰিছোঁ মোৰ নতুন ঘৰ বনাবৰ বাবে। নিশ্চয় কিনিব পাৰিবা। সেই খেতিয়কজনে প্ৰথমটো গাহৰিক খেৰখিনি বেচি দিলে আৰু প্ৰথমটো গাহৰি আনন্দ মনে উলটি গ'ল নিজৰ ঘৰ বনাবলৈ। দ্বিতীয়টো গাহৰিয়ে এজন খৰিকটীয়াক ৰাস্তাত দেখিলে। কাঠৰ টুকুৰাৰে বনোৱা ঘৰ ঠাণ্ডাও হৈ থাকিব আৰু লাভজনকো হ'ব, আৰু বাকী থকা পইচাৰে মই শুবৰ বাবে এখন কোমল গাদীও কিনিব পাৰিম। সেইবাবে সি খৰিকটীয়াৰ পৰা কাঠৰ টুকুৰা কিনিলে আৰু নিজৰ সপোনৰ ঘৰটো সাজিবলৈ ৰাওনা হ'ল। কিন্তু তৃতীয়টো দ্বিতীয়টোতকৈ বুদ্ধিয়ক আছিল। সি নিজৰ ঘৰ বনোৱাৰ সিদ্ধান্ত ল'লে ইটাৰে, যাতে ই মজবুত হয় আৰু বেছিদিন চলে। মই পাতিতে খোৱাটো বেছি পচন্দ কৰিম, কিন্তু মই এটা দীৰ্ঘদিন চলা ঘৰ বনাম, এটা সুৰক্ষিত ভৱিষ্যতৰ বাবে। সেইবাবে সি এখন দোকানলৈ গ'ল আৰু সি ইটা আৰু চিমেণ্ট কিনিলে। দিনটোৰ শেষলৈ সিহঁত নিৰ্মাণস্থলীলৈ গ'ল আৰু নিজৰ নিজৰ ঘৰ বনোৱা আৰম্ভ কৰি দিলে। প্ৰথমটো গাহৰিয়ে নিজৰ ঘৰ বনাই পুৱালৈকে তৈয়াৰ কৰি দিলে। মই কিমান যে বুদ্ধিয়ক আৰ্কিটেক্ট! মই মোৰ ঘৰ বাকী দুটাতকৈ কিমান সোনকালে বনালোঁ। এতিয়া মই ঘৰত চাহ খাম আৰু আৰাম কৰিম। সি ইমান সোনকালে কেনেকৈ ঘৰটো বনালে? সন্ধিয়ালৈকে ময়ো মোৰ নিজৰ ঘৰটো বনোৱা শেষ কৰিম। সেইবাবে সি আৰু বেগেৰে কাম কৰিব ধৰিলে আৰু সন্ধিয়ালৈকে নিজৰ ঘৰ সাজু কৰি দিলে। যিহেতু মোৰ ঘৰটো কাঠেৰে তৈয়াৰী, ই খেৰৰ ঘৰতকৈ বেছি মজবুত হ'ব। এতিয়া মই শান্তিৰে নিজৰ ঘৰত অলপ শুওঁগৈ। যদিও দুয়োটা ডাঙৰ ককায়েকৰ ঘৰ বনাওঁতে বহু কম সময় লাগিছিল, কিন্তু তৃতীয় গাহৰিটোৱে ইয়াৰ ভ্ৰূক্ষেপ নকৰিলে। সি এতিয়াও ঘৰৰ ভেটি খান্দি আছিল। ৰাতিপুৱা যেতিয়া ককায়েকহঁত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল, সিহঁতে তাক ঠাট্টা কৰিব ধৰিলে। কি হ'ল ভাইটি, ঘৰ বনাবলৈ কিবা তোমাৰ অসুবিধা হৈছে নেকি? তুমি প্ৰথমেই মোৰ উপদেশ গ্ৰহণ কৰিব লাগিছিল। মই সকলোতকৈ মজবুত ঘৰ বনাই আছো। ই মজবুতকৈ থিয় হৈ থাকিব সকলো বতৰতে, সকলো বিপদতে, আৰু বছৰ বছৰ ধৰি চলি থাকিব। তুমি ভাবিছা আমি দুৰ্বল ঘৰ বনাইছো? তোমাৰে ঘৰ সকলোতকৈ মজবুত। তৃতীয় গাহৰিটোৱে নিজৰ ককায়েকহঁতৰ কথা আওকাণ কৰাৰ সিদ্ধান্ত ল'লে আৰু নিজৰ কামত লাগি থাকিল। এচপৰা ইটা জাপি সি এসপ্তাহৰ ভিতৰত নিজৰ ঘৰ সাজি উলিয়ালে। কিছুদিন পাৰ হ'ল।
সিহঁতবোৰে নিজৰ নিজৰ ঘৰত সুখে শান্তিৰে দিন কটাইছিল। কিন্তু অতি সোনকালেই এটা শিয়ালে সিহঁত তিনিওটা গাহৰিক দেখিলে আৰু সিহঁতক খোৱাৰ সিদ্ধান্ত ল'লে। শিয়ালটো প্ৰথমটো গাহৰিৰ ঘৰলৈ আহিল আৰু দৰজা খটখটালে। কণমানি গাহৰি, মোক ভিতৰলৈ আহিবলৈ দে। নাই, একেবাৰেই নহ'ব। মই ঘৰৰ ভিতৰত আছো, তই মোৰ একোডাল কৰিব নোৱাৰ। মই টানিম, ঠেলিম, মই তোক ফু মাৰি উৰুৱাই দিম। মোৰ ঘৰ বহুত মজবুত হয়, তোৰ যি মন যায় তাকে কৰ। শিয়ালে নিজৰ হাওঁফাওত ভালকৈ বতাহ সুমুৱাই ল'লে আৰু ফু মাৰিলে সেই কণমানি গাহৰিটোৰ ঘৰত। প্ৰতিটো বস্তুৱে উৰি গ'ল তাৰ এই ফুকটোত। লগতে গাহৰিটোও উৰি গ'ল আৰু গৈ দ্বিতীয়টো গাহৰিৰ ঘৰত সোমাল। কি হ'ল? তুমি বাগৰি বাগৰি মোৰ ঘৰ কেনেকে পালাহি? সি নিজকে টেবুলৰ তলত লুকুৱালে আৰু চিঞৰিবলৈ ধৰিলে। দৰ্জা বন্ধ কৰা, দৰ্জা বন্ধ কৰা। সেই ভয়ংকৰ শিয়ালটোৱে মোক খাবই ওলাইছিল। সি হয়তো ইয়ালৈকো আহিব পাৰে। দ্বিতীয়টো গাহৰি দৰজাৰ ফালে দৌৰি গৈ ইয়াক ভালকৈ বন্ধ কৰিলে আৰু তলা লগাই দিলে। সেই শিয়ালটো দৰজাৰ ওচৰলৈ আহিল আৰু জোৰ জোৰকৈ দৰজাত কোবাবলৈ ধৰিলে। কণমানি গাহৰি, মোক ভিতৰলৈ আহিবলৈ দে। নচলিব তোৰ বুদ্ধি আৰু নগলিব তোৰ দালি। তেনেহ'লে মই উশাহ টানিম আৰু তোক উৰুৱাই দিম। মোৰ ঘৰ সকলোতকৈ মজবুত, যিমান জোৰ লগাব লাগে লগা। শিয়ালে নিজৰ হাওঁফাওত খুব বতাহ ভৰালে আৰু শক্তিশালী ফু মাৰিলে গাহৰিটোৰ ঘৰত। সকলো বস্তুৱে উৰি গ'ল। গাহৰিকেইটাই গম পালে যে সিহঁতৰ ঘৰৰ মুধচ উৰি গ'ল আৰু চাৰিওফালে কোনো দেৱালো নাই। দুয়োটাই নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দৌৰিলে আৰু তৃতীয়টো গাহৰিৰ ঘৰ পালেগৈ। তোমালোক দুটাৰ কি হ'ল? ইমানকৈ কিয় ভয় খাইছা? সেই বদমাছ শিয়ালটোৱে আমাৰ ঘৰ উৰুৱাই দিলে। সি হয়তো ইয়ালৈকো আহিব পাৰে আৰু তোমাৰ ঘৰো উৰুৱাই দিব পাৰে ফু মাৰি। ব'লা পলাওঁ আৰু মাৰ ওচৰলৈ উলটি যাওঁ। সি মোৰ ঘৰৰ এটা ইটাও উৰুৱাব নোৱাৰে। মই তাক এসেকা ভালকৈ দিম। আহিব দিয়া তাক। মোৰ দাদাহঁত, তোমালোক চেল্ফত লুকাই যোৱা আৰু বাহিৰলৈ নাহিবা। লাগিলে সি ভিতৰলৈ আহি মোক খায়ে নেপেলাওক কিয়। দুয়োটা গাহৰি চেল্ফত উঠিলগৈ। শীঘ্ৰেই শিয়ালটো দৰজাৰ কাষ পালেহি আৰু সি দৰজাখনত ঢকিওৱাৰ লগতে ঠেলিব ধৰিলে। তই পলাই যা ইয়াৰ পৰা, কুৎসিত শিয়াল। তই কেতিয়াও মোৰ ঘৰ ভাঙিব নোৱাৰ। তই মোৰ শক্তিৰ বিষয়ে নাজান। মই উশাহ ল'ম, ফুলাম আৰু ফু মাৰি তোৰ ঘৰ উৰুৱাই দিম। মই তোৰ ককায়ৰহঁতৰ ঘৰ উৰুৱাইছো। তেনেহ'লে নিজৰ ভাগ্য পৰীক্ষা কৰি ল। তই তোৰ উশাহ দীঘল কৰি ল'লেও সফল হ'ব নোৱাৰিবি। শিয়ালে নিজৰ হাওঁফাওঁ বতাহেৰে পূৰ্ণ কৰিলে আৰু কণমানি গাহৰিৰ ঘৰত ফু মাৰিলে, কিন্তু ঘৰটো স্থিৰ হৈ থাকিল। সি এইবাৰ আৰু বতাহ টানিলে আৰু জোৰেৰে ফু মাৰিলে, তথাপিও এচপৰাও ইটা নলৰিল। আৰু কিছু চেষ্টাৰ পিছত তাৰ উশাহ চুটি হৈ গ'ল আৰু সি মাটিত ঢলি পৰিল। কিন্তু ধূৰ্ত শিয়াল পুনৰ থিয় হ'ল আৰু দূৰৰ পৰা দৌৰি আহিল দৰজাখন ভাঙিবৰ বাবে। এটা ককায়েকে তাক খিৰিকীৰ আইনাৰে দেখিলে। সিহঁত তললৈ নামিল আৰু সকলোৱে মিলি নিজৰ পিঠিয়েদি দৰজাখন ধৰি থাকিল। শিয়ালটোৱে সম্পূৰ্ণ শক্তিৰে দৰজাত খুলিলে। তৃতীয়টো গাহৰিয়ে লাহেকৈ দৰজাখন খুলিলে আৰু শিয়ালক মাটিত অচেতন হৈ পৰি থকা দেখিলে। সি পুনৰ দৰজাখন বন্ধ কৰি দিলে। সেই শিয়ালটো বাগৰি পৰিল আৰু সি মোৰ ঘৰ ভাঙিব নোৱাৰিলে। আমি সেই শিয়ালটোৰ পেট পালোগে হয়, যদিহে তুমি আমাক আশ্ৰয় নিদিলাহেঁতেন। ভাইটি, তুমি আমাৰ প্ৰাণ ৰক্ষা কৰিলা। কিন্তু দাদাহঁত, সি মোকো খাই পেলালে হয় যদিহে তোমালোক দুয়ে ইয়াত নাথাকিলা হয়। আমি তিনিও মিলি সেই দৰজাখন ৰখালো আৰু সি অসফল হ'ল। ভাইটি, তুমি আমাক ভুল প্ৰমাণ কৰিলা। একতাই আমাৰ আচল শক্তি। এতিয়া আমি সকলো একেলগে থাকিম আৰু কেতিয়াও বেলেগ নহওঁ। হঠাতে শিয়ালটো পুনৰ সাৰ পাই উঠিল আৰু দৰজা ঢকিয়াবলৈ ধৰিলে। তহঁত মূৰ্খ ভাই ককাইহঁত, আজি যেনেকে হওক মই তহঁতক খামেই। সি মুধচত উঠিলগৈ আৰু সি চিমনিৰে তললৈ যোৱাৰ সিদ্ধান্ত ল'লে। গাহৰিকেইটাই তাৰ ভৰিৰ শব্দ মুধচত শুনিলে আৰু সিহঁতে শিয়ালৰ বুদ্ধি গম পালে। তৃতীয় গাহৰিটোৱে জুহালত খৰি দি ইয়াক জ্বলাই দিলে। শিয়ালটোৱে চিমনি পাবৰ বাবে মুধচত যুঁজি আছিল আৰু শেষত সি তাত সোমাবলৈ সফল হ'ল। সি পিছলি পিছলি তল পালেগৈ আৰু শীঘ্ৰেই জ্বলি থকা জুইত পৰিলগৈ। তিনিওটা গাহৰি ভাই ককাই একেলগে থাকিবলৈ ল'লে সুখে শান্তিৰে।